স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেলটোত আছামিজ হৰৰ ষ্টৰিজ। আজিৰ ষ্টৰিটো মাদাৰ্ছ ডে স্পেচিয়েল ষ্টৰি হয়। সকলোৱে শুনক, ভাল পাব। ধন্যবাদ। ষ্টৰিটো ঠিক এনেদৰে আৰম্ভ হয়। এখন গাঁৱত এটি বহুত সুখৰ পৰিয়াল আছিল। পৰিয়ালৰ সদস্য আছিল মাক, দেউতাক আৰু সিহঁতৰ ল'ৰাটো। যদিও সিহঁত গৰীব আছিল, তথাপিও সিহঁতৰ মাজত থকা মৰমৰ কাৰণে চব ঠিক চলিছিল। কিন্তু হঠাৎ এক দুৰ্ঘটনাই যেন সিহঁতৰ ঘৰখনত ধুমুহা আনিলে। আৰু এই দুৰ্ঘটনাই সিহঁতৰ ঘৰত বৰষুণৰ নিচিনা দুখ আনিলে। আচলতে এক্সিডেণ্টৰ কাৰণত দেউতাকে চিৰদিনৰ বাবে সিহঁতৰ পৰা আঁতৰি গুচি গ'ল। ল'ৰাটোৱে দেউতাক মৰাৰ কাৰণটো যেন মাকক ধৰিলে। ল'ৰাটোৰ মতে মাকে দেউতাকক দোকানৰ পৰা কিবা বস্তু আনিব দিয়াত দেউতাক গৈছিল, আৰু সেই যোৱাই যেন দেউতাক আৰু ঘূৰি নাহিল। কাৰণ এখন ব্ৰেক ফেইল হোৱা টাটা চুমুৱে দেউতাকক মোহৰিয়াই লৈ গুচি গ'ল, আৰু দেউতাকে তাতে মৃত্যু হ'ল। দেউতাক মৰাৰ পিছত যেন ল'ৰাটোৱে মাকক ঘিণ কৰিব ধৰিলে আৰু সদায় মাকক দুখ দিলে। কাৰণ ল'ৰাটোৱে ভাবিছিল দেউতাক মৰাৰ কাৰণ মাক মাক মাক। আৰু এই কাৰণে ল'ৰাটোৱে মাকক অত্যাচাৰ কৰিব ধৰিলে। এইফালে মাকে দেউতাক মৰাৰ পিছত যেন ভাঙি পৰিছিল। দেউতাক মৰাৰ দুখত যেন মানুহজনী চিৰবিৰ হৈ গৈছিল। কিন্তু তথাপিও এটা আশাতে বাচি আছিল, আৰু সেই আশাটো আছিল ল'ৰাটো। কিন্তু ল'ৰাটোৰ অত্যাচাৰত মাক সহ্য কৰিব নোৱাৰা হ'ল। মাকে সদায় কান্দি থাকে এইবোৰ ভাবি ভাবি। কিন্তু ল'ৰাটোৱে কেতিয়াও মাকৰ কথা নাভাবে, আৰু সদায় মাকক অত্যাচাৰ কৰে আৰু দুখ দিয়ে যে দেউতাক মৰাৰ কাৰণ মাক আছিল। এনেকৈ মাকক দুখ দিওঁতে দিওঁতে এদিন যেন মাক তাৰ ওচৰৰ পৰা গুচি গ'ল। তাৰ দুখ সহ্য কৰিব নোৱাৰি মাকে পৃথিৱীখন এৰি গুচি গ'ল। সেই বাগিচাত য'ত অকল ফুল ফুলিছিল, এতিয়া সেই ফুল গছৰ চিন চাপ নাই। চব যেন ক'লা পৰি গৈছে। মাকে মৰা এদিন পিছত ল'ৰাটো নিজৰ বিচনাত শুই আছিল। শুই থাকোঁতে সি এটা সপোন দেখিলে। সেই সপোনটোত দেউতাক আছিল, আৰু দেউতাকে তাক যি এষাৰ বাক্য ক'লে, সেই বাক্যত যেন সি ঘিৰমিৰকৈ সাৰ পালে। আৰু সেই বাক্যটো আছিল, বাবা, মই মৰা কাৰণ তোমাৰ মা নাছিল। মই মৰা কাৰণ আছিল সেই গাড়ীখন, যোনে মোক মোহতিয়াই নিছে। এই শুনি যেন সি বহুত দুখ পালে, আৰু বিচনাৰ পৰা শুই থকা অৱস্থাৰ পৰা উঠিলে, আৰু নিজৰ চকু দুটা হাতেৰে কেঁচলাব ধৰিলে। হঠাতে যেন বহুত জোৰকৈ বতাহ মাৰিলে, আৰু ঘৰৰ ভিতৰত বহুত ধূলি সোমাল। ধূলি সোমাৰ কাৰণত সি চকু দুটা মুজিব লগা হ'ল, আৰু এটা সময়ত বতাহ বন্ধ হ'ল। বন্ধ হোৱাৰ পিছত সি চকু খুলিলে। কিন্তু চকু খোলাৰ পিছত সি যি দেখিলে তাৰ এতিয়াও বিশ্বাস নহয়। হয়, তাৰ আগত তাৰ মাক আছিল।
তাৰ মাকে তাক ক'লে, বাবা, তোমাক মই কেতিয়াও বেয়া নাপাওঁ, তুমি সদায় সুখত থাকা। আৰু নাইকিয়া হৈ গ'ল। প্ৰথমে দেউতাকে কোৱা কথাত আৰু এইবাৰ মাকে কোৱা কথাত শুনি ল'ৰাটো যেন ভাঙি পৰিলে আৰু নিজকে দুখিব ধৰিলে যে মাক মৰাৰ কাৰণ সি এতিয়াহে বুজিছে যে মাক দুখী নাছিল আৰু এতিয়াও ল'ৰাটো কান্দি কান্দি থাকে দিন ৰাতি, কাৰণ সি ভাবিলে যে মাক মৰাৰ কাৰণ সিয়ে, আৰু এতিয়া ল'ৰাটো ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰে, কাৰণ ল'ৰাটো এতিয়া পাগল। ধন্যবাদ মোৰ কাহিনীটো শুনাৰ বাবে। যদি ভাল লাগিছে লাইক কৰিব, আৰু নতুন ষ্টৰী যদি লাগে মই আনিম। আপোনালোকে জাষ্ট কমেণ্ট কৰিব যে নতুন ষ্টৰী কি লাগে আপোনালোকক। আজিৰ ষ্টৰীটো ইমানেই আছিল। আপোনালোকেতো গম পালে যে ষ্টৰীটো মাকৰ ওপৰতে আছিল, যে মাকে কেতিয়াও কাকো বেয়া নাপায়। সেয়ে ধন্যবাদ। লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।